নমস্কাৰ সকলোকে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আৰু ইফালে ৰাতিপুৱা প্ৰথমে ভাত বনোৱাৰ আগতে চৌটো লেপন দি লৈছো যেহেতু লেপন দি ললে কলা কলাখিনি বেছিকৈ নালাগে মাজিবলৈ সুবিধা হয় সেই কাৰণে সেইখিনি কাম কৰি আহি ইফালে শাক-পাচলি কটাত লাগি গৈছো শাক-পাচলিখিনি কাটি ললে সুবিধা হয় বাকিখিনি কাম কৰিবলৈ ইফালে চৌকা পাতিয়ে দাইলখিনি বহাবলৈ বুলি মই সাজু কৰি লৈছো আৰু ইফালে সকলোখিনি জটাই মিলি সকলোখিনি কাখতে লৈ লৈছো ৰেডি কৰিবলৈ যাতে সুবিধা অনুযায়ী মই যেতিয়া লাগে তেতিয়া সকলোখিনি লৈ ল'ব পাৰো ইফালে মই মাটি দাইল পাতিয়ে দিলো আৰু ইফালে মাহত আহি পালে আজি মাহতে আহিছিলে মা আৰু বৌ আৰু ইফালে বাবুটো আহিছিলে আৰু ইফালে মই মাহতক আৰু বৌহতক চাহ কাপ দি ললো লগতে বৌকো মাতিলো আৰু মো চাহ কাপো আনি ললো লগতে খাবলৈ আৰু সকলোৱে আমি এনে বিভিন্ন ধৰণৰ ধেমালিয়া কথা পাতি হাঁহি আছিলো কাৰণ জানে আৰু সকলোবিলাক যেতিয়া ঘৰ মানুহ লগ হোৱা হয় বিভিন্ন কথা ওলাই আৰু ইফালে ভাত পানী খুৱাইলে ধুনীয়াকৈ মই আমাৰ নিজৰ কাৰণেও বাঢ়ি ললো গোটেই কিজনী আমি ভাত পানী খাই বৈ এতিয়া ভাবিছো অকমান খাতে সোনকালে আজৰি হ'ব পাৰিলে অকমান কথাও পাতিব পাৰিম ইফালে ওচৰৰ খুৰীহত আৰু ইফালে জেঠাই বৌ মাহী ইফালে সকলোৱে মিলি ধুনীয়াকৈ এনে আৰু ভাল বেয়া খবৰ ললে আৰু ইফালে এনেকৈয়ে সময় গ'ল আৰু মাহঁতৰ যোৱা সময়ও হ'ল আৰু ইফালে মাহঁতক থৈ আহি মই অকমান সকলোখিনি কাম বন কৰি ললো আৰু আজৰি হৈ ভাবিছো এতিয়া ভিডিঅ'টো সামৰণি মাৰি দিওঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো বাই